নমস্কাৰ ধুনীয়া কেইখনমান এৰি ষ্টল লৈ আহিছো দেখিছে এইখিনি এৰি ষ্টল লৈ আহিছো ড্ৰাই কৰা এৰি ষ্টল হ'ব আৰু আপোনালোকে যেটো বহুতে এৰি ষ্টল আনিব কৈ আছিলে আৰু আমি যোৱা বছৰ যেটো হোৱাইটত বহুত এৰি ষ্টল বনাইছিলো আৰু এবাৰ কালাৰিঙত বনাইছো ধুনীয়া কালাৰ একদম ষ্টেণ্ডাৰ্ড কালাৰ আহিছে আৰু ষ্টক একেবাৰে লিমিটেড আছে এইখিনি ষ্টক আহিছে আপোনালোকে যেটো বহুতে কৈ আছিলে আৰু ঠাণ্ডা দিন যেটো বহুত পৰিছে ঠাণ্ডা আপোনালোকে প্ৰায় বিচাৰি আছিলে এইখিনি লৈ আহিছো প্ৰথমে আজি দেখাইছো এখন ধুনীয়া এটা কালাৰ দেখাইছো এৰি ষ্টল পিওৰ এৰি হ'ব দীঘে বানিয়ে থাকিব এৰি ডাই কৰা আছে কালাৰটো আৰু প্ৰথমে এখন দেখাইছো এখন বেট ধুনীয়া এটা ষ্টেণ্ডাৰ্ড কালাৰ চাব আৰু ইয়াতে কালাৰ খিনি ফুলৰ ডিজাইন খিনি চাব বুটা আৰু ব্লেক আৰু কেবাটা কালাৰ এনেকে মাল্টি বুটাত কৰা আছে বুটা থাকিব আৰু আচলটো থাকিব আপোনাৰ এনেকুৱাকে পিওৰ এৰি ষ্টল হ'ব সম্পূৰ্ণ সিল্ক মাৰ্ক থাকিব এইখিনি মই দেখাই দিছো সিল্ক মাৰ্কটো পিওৰ সিল্ক মাৰ্কৰ হ'ব প্ৰত্যেকখনতে আপোনালোকে সিল্ক মাৰ্ক পাব আৰু মই এখন ইয়াৰ দেখাই দিছো সাইজটো আপোনালোকে গম পাব এখন আপোনালোকে ষ্টল হিচাপেও এনেকে ল'ব পাৰিব বা সেলুৱাৰ লগতো ধুনীয়াকে ল'ব পৰা হয় এনেকেও ল'ব পাৰিব আপোনালোকে আৰু সেলুৱাৰ টাইপতো ধুনীয়াকে ল'ব পাৰি আৰু বহুত বেছি যেহেতু জানে এৰি কাপোৰ কিমান হয় আৰু একদম লাইট ৱেটৰ হয় কিন্তু খুব গৰম উঠে একদম লাইট ৱেটৰ হয় গৰমটো বহুত পাব আপোনালোকে এখিনি পিওৰ এৰি হ'ব আৰু সম্পূৰ্ণ সিল্ক মাৰ্ক যুক্ত যেহেতু আৰু আপোনালোকে এখন ল'ব পাৰিব আমাৰ পৰা 1900 টকাত ল'ব পাৰিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ বুকিং কৰিব আৰু যিসকল অনলাইনত ল'ম বুলি ভাবিছে তেওঁলোকে 80 rupees এক্সট্ৰা দিব লাগিব 1900ত আপোনালোকে দোকানত ল'ব পাৰিব এখন আহিব আৰু যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ আপোনালোকে বুকিং কৰিব কালাৰটো বিৰাট ধুনীয়া হয় পিওৰ এৰি সম্পূৰ্ণ সিল্ক মাৰ্ক যুক্ত আৰু আমাৰ ফোন নাম্বাৰ স্ক্ৰিনত দিয়া আছে আপোনালোকে আমাৰ কাপোৰসমূহ যদি পছন্দ হয় স্ক্ৰিনত দিয়া নাম্বাৰত হোৱাটছআপত কন্টেক্ট কৰিব নেক্সট এখন দেখাইছো চাব এইখনো বিৰাট ধুনীয়া কালাৰ খিনি বিৰাট ধুনীয়া আহিছে এইখিনি চাব আৰু যেহেতু আপোনালোকে এইখিনি খুব বিচাৰি আছিলে দেখিছে আচলৰ ডিজাইনটো দেখিছে এনেকে হোৱাইটত কাম কৰা আছে একদম ষ্টেণ্ডাৰ্ড কালাৰ হয় গহীন আৰু বুটাবোৰ একদম চিম্পুলকে বনোৱা হৈছে অকল হোৱাইটত দিয়া হৈছে এখন চাব একদম লাইট ৱেটৰ কিন্তু পিন্ধিবলৈ একদম বহুত গৰম এই কাপোৰ জানে কিমান গৰম হয় আৰু এখন দেখিছে এইবোৰ যে কাপোৰ যিমান ধুলেও একো প্ৰব্লেম নাপায় এখন আহিব আৰু সাইজটো মই দেখাই দিছো এনেকুৱাকে থাকিব ইমানখিনি থাকিব আপোনালোকে ষ্টল হিচাপেও ল'ব পাৰিব সেলুৱাৰ লগতো ধুনীয়াকে ল'ব পৰা জোখৰ হয় আৰু এখনো ল'ব পাৰিব আপোনালোকে 1900 টকা 1900ত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ বুকিং কৰিব পিওৰ এৰি সিল্ক মাৰ্ক যুক্ত আৰু ষ্টক একদম লিমিটেড আছে যেহেতু আপোনালোকে বহুতে বিচাৰি আছিলে ষ্টক একেবাৰে লিমিটেড আহিছে যেহেতু একদম কম ষ্টক আহিছে আৰু নেক্সট উইকত হয়তো আহিব পাৰে আপোনালোকে যিসকলে বিচাৰি আছিলে পটাপট বুকিং কৰি ল'ব যিসকলে ৰেজিষ্টল মোক আনিব কৈ আছিলে এইখন আহিব চাব আৰু হোৱাইটত বহুতে অৰ্ডাৰ দি থোৱা আছে হোৱাইটত আপোনালোকে এই সপ্তাহটো নাপাব তাৰ নেক্সট উইকতে হয়তো কেইখনমান ষ্টক আহিব এখন চাব এখনো বিৰাট ধুনীয়া কালাৰখিনি একদম গহীন একদম পেষ্টেল কালাৰত লোৱা হৈছে ইয়াতে ফুলৰ ডিজাইনটো গ্ৰেড কৰা হৈছে গ্ৰেড ফুলত দিয়া হৈছে আৰু আচলটো আপোনাৰ এনেকুৱাকে দিয়া হৈছে এখনো বিৰাট ধুনীয়া একদম চিম্পুলত বিৰাট ধুনীয়া এটা এখন চাদৰ হয় এই ষ্টল আৰু এখনো আপোনালোকে ল'ব পাৰিব আমাৰ পৰা 1900 টকাত বুকিং কৰিব পাৰিব পিওৰ সিল্ক মাৰ্ক যুক্ত দীঘে বানিয়ে এৰি সূতাত থাকিব এখন চাব এখনো বিৰাট ধুনীয়া ইয়াৰে দিশটো আপোনাৰ ডাই কৰা নাই বাণীটোত ডাই কৰা আছে দিশটো গতিকে একদম দেখাই দিছো মই এইটোত আপোনাৰ দিশ সূতাটো ডাই কৰা নাই বাণীটোতে ডাই কৰা আছে আৰু কালাৰটো গতিকে এনেকুৱা একদম লাইট আহিছে দেখিছে এখনো বিৰাট ধুনীয়া প্ৰত্যেকখনে বহুত ধুনীয়া আহিছে একদম ষ্টেণ্ডাৰ্ড এটা ধুনীয়া কালাৰত এখন আহিব সৰু বুটা থাকিব অকণমানিকে বগাকে বুটাখিনি কাম কৰা আছে একদম চিম্পুলত এটা গৰ্জিয়াছ এখন ষ্টল হয় আৰু এখনো ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1900 টকাত বুকিং কৰিব পাৰিব মই গোটেইকেইখনে দেখাই দিছো অলপকে ভিডিঅ'টো অকণমান হয়তো দীঘলীয়া হ'ব পাৰে আপোনালোকে স্কিপ নকৰিব এখন চাব পাৰে এখনো বিৰাট ধুনীয়া এখনো চাব পাৰে এখনো বিৰাট ধুনীয়া ব্লেক আৰু গ্ৰীণত কাম কৰা আছে আৰু আচলখিনি এনেকে আঁচু দিয়া আছে আৰু এখন আহিব আৰু এখনো ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1900 টকাত বুকিং কৰিব পাৰিব পিওৰ এৰি ষ্টল আপোনালোকে বহুতেই কৈ আছিল আনিবলৈ আৰু ষ্টক এতিয়া আহি গ'ল যিহেতু কিন্তু একদম লিমিটেড আহিছে গতিকে পটাপট বুকিং কৰিব বেছি ষ্টক নাই এখন চাব এখনো বিৰাট ধুনীয়া এখনো য়েল্লো আৰু গ্ৰে কালাৰ ফুল কৰা আছে এখন দেখিছে কালাৰবোৰ মানে অকমান ইফালে লাইট ডিপ আহিছে এখনো চাব একদম পেষ্টেল গ্ৰীণ কালাৰত আছে য়েল্লো আৰু গ্ৰে কালাৰ ফুলৰ ডিজাইন কৰা আছে ইয়াতে আপোনাৰ আঁচুটো দিয়া নাই অকল বুটা কাম কৰা আছে আচলত অকল বুটা কাম কৰা আছে এনেকুৱা ধৰণৰ যদি কোনোবাই পচন্দ কৰে ল'ব পাৰিব এখন ল'ব পাৰিব আপোনালোকে 1900 টকাত ল'ব পাৰিব নেক্সট এখন দেখাইছো
নেক্সট এখন দেখাইছো চাব, এখনো বিৰাট ধুনীয়া, এখনো বিৰাট ধুনীয়া আহিব। এখন চাব, এইটো কালাৰটো একেই ছেম আহিব। এখন নতুন আহিছে, এখনো চাব পাৰিব। আৰু মই ডিজাইনটো দেখাই দিছো, আগটোত গ্ৰে কালাৰ ফুলৰ ডিজাইন আছে, চাব এখন আহিব আৰু ল'ব পাৰিব 1900 টকা। ৰ'ব এখন দেখা, মই এইকেইখন অকণমান ওপৰৰ পৰা দেখাই দিছো আপোনালোকক। আপোনালোকৰ পচন্দ হ'লে পটাপট বুকিং কৰিব। ইয়াৰ কালাৰটো বিৰাট ধুনীয়া, অকণমান অৰেঞ্জ আৰু ব্লেকত কাম কৰা আছে। আপোনালোকে ফুলটো দেখাই নিদিলে হয়তো বুজি নাপাব, গতিকে মই প্ৰায়ভাগ মেলি দেখাবলৈ চেষ্টা কৰিছোঁ। এখন আহিব, এখনো বিৰাট ধুনীয়া হয়, এখনো ল'ব পাৰিব মাত্ৰ 1900 টকা। চবতে চিল্ক মাৰ্ক পাব আপোনালোকে, একদম পিয়ৰ এৰী পাব। এইখিনি কোনো ইয়াত মিক্স নাথাকে, পিয়ৰ এৰী। এখনো কালাৰটো, ডিজাইনবোৰ ফুলৰ যিহেতু বেলেগ বেলেগ হয়, গতিকে মই গোটেইকেইখনে যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। এখন চাব, এখন আপোনাৰ একদম সৰু সৰু বুটা আছে, একদম সৰু সৰু চিম্পুলকৈ আছে। যিসকলে একদম বেছি চিম্পুল বিচাৰে তেওঁলোকেও এখন ল'ব পাৰিব। এখন আহিব, এখনৰ কালাৰটো বিৰাট ধুনীয়া চাব। এখনো আপোনাৰ একদম লাইট কালাৰ ফুল দিয়া আছে। এখন আহিব আৰু এখনো এনেকৈ আচলত ডিজাইনটো এনেকৈ থাকিব। এখনো ল'ব পাৰিব মাত্ৰ 1900 টকা। 1900 টকাত বুকিং কৰিব পাৰিব। এখনতো দেখাই দিছোঁ, মেলি দিলে যিহেতু ডিজাইনটো ওলাই যায় সম্পূৰ্ণকৈ, গতিকে দেখাই দিছোঁ। এইখনৰ কালাৰটো চাব বিৰাট ধুনীয়া, এইটো কালাৰ কিন্তু বিৰাট ধুনীয়া হয়, মাষ্টাৰ্ড য়েল্লোত আছে। এখনো চাব পাৰে, আৰু এখনো বিৰাট ধুনীয়া হয়, একদম ষ্টেণ্ডাৰ্ড গহীন কালাৰ। গোটেইখিনি একদম লাইট কালাৰতে লৈ অনা হৈছে। এখন অকণমান গ্ৰেড আহিছে, গ্ৰেড আপোনাৰ পহু ৰঙৰ কালাৰফুল কাম কৰা আছে। এইখনৰ দিশটো আৰু বাণীটো দুইটাই ডাই কৰা আছে, গতিকে কালাৰটো অকণমান ডাৰ্ক আহিছে, দুইটা কালাৰতে ডাই কৰা আছে। এখন আহিব, আৰু এখনো ল'ব পাৰে আপোনালোকে। 1900 টকাত বুকিং কৰিব, পিয়ৰ এৰী ষ্টল, সম্পূৰ্ণ চিল্ক মাৰ্কযুক্ত। আৰু একেবাৰে শেষত দেখাইছো এখন বিৰাট ধুনীয়া, ইয়াতে য়েল্লো আঁচু দিয়া আছে, গ্ৰে কালাৰ ফুলখিনি কৰা আছে। এখন চাব, এইখনো যদি আপোনালোকৰ ভাল লাগিছে, পচন্দৰ যোৰা এৰী ষ্টলৰ ভিতৰত আপোনালোকৰ পৰিছে, তেনেহ'লে আপোনালোকে এখনো বুকিং কৰিব পাৰিব মাত্ৰ 1900 টকা। ভাল লাগিলে স্ক্ৰীনশ্বট লৈ বুকিং কৰিব। থেংক ইউ।